নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণাক্ষী দত্ত। অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেলৰ উদ্যোগত আয়োজন কৰা শিশু ভাওনা সংলাপ আৰু গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আজি মই নিজেই অভিনয় কৰা মৎস্য অৱতাৰত মই নিজে চৰিত্ৰ লক্ষ্মী এটি সংলাপ আপোনালোকলৈ আগবঢ়াইছোঁ। দেৱৰী নুশুনাবা আৰু মোক তেনে গুপ্ত কাহিনী। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে, পৃথিৱী ধ্বংস হ'ব, তাৰ আলোচনা চলিছে গোপনে, অথচ মই গমকে নাপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিহৰ কাৰণে অযোগ্য হলো? কিয় আজি বিষ্ণুৱে এই কথা গুপুতে ৰাখিছে? মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। সময়ত নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰিব পাৰে। মোৰ অবিহনে কি প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব? মই ইয়াৰ বৃহৎ প্ৰতিশোধ ল'ম দেৱৰ্ষি। চাই থাকক দেৱৰ্ষি, আপোনাক সাক্ষী কৰি, আপোনাৰ সাক্ষাততে মহাপ্ৰলয়কাৰী ৰাজ্য সৃষ্টি কৰি নতুন সৃষ্টিময় অংকুৰণ কৰিব খুজিছো। তাক মই ধূলিৰ লগত উৰুৱাই দিম। এইডালেই হ'ব প্ৰভুৰ সৃষ্টি ধ্বংসকাৰীৰ মহানস্ত। সৃষ্টি আকাশ লংঘাদত্য, সৃষ্টি ঘোৰ দৈত্য, সৃষ্টি ভীষণ দৈত্য, সৃষ্টি আকাশ লংঘাদত্য, সৃষ্টি ঘোৰ দৈত্য, সৃষ্টি ভীষণ দৈত্য, সৃষ্টি আকাশ লংঘাদত্য,